নমস্কাৰ বন্ধু বান্ধৱীসকল, টেকনিক এণ্ড ডিয়াৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, মই এই ভিডিঅ'টোৰ মাধ্যমত লৈ আহিছোঁ যে এইমাত্ৰ আপোনাৰ এটা বিগ আপডেট ভাইৰেল হৈছে। ভাইৰেলটো হৈছে অসম আৰক্ষী আপোনাৰ 2018 চনৰ যিটো ৰিক্ৰুটমেণ্ট আছিল, সেই ৰিক্ৰুটমেণ্টৰ এতিয়া আপোনাৰ ঘোষ দি চাকৰি লৈ আছে বুলি এনেকুৱা বহুত ভিডিঅ' ভাইৰেল হৈছে। এইমাত্ৰ মই চাব পাৰিলোঁ। মই আপোনাক এইটো ভিডিঅ'ত জনাম যে আপোনাৰ এইটো কল ৰেকৰ্ডিং ধৰা পৰিছে। মই আপোনাক এইটো ভিডিঅ'ত জনাম, আপুনি ইয়াত চাব পাৰিব। তাৰ আগত ফ্ৰেণ্ডছ, মই আপোনাক ক'ব খুজিছোঁ যে যিজন আৰক্ষী আপোনাৰ এই পইচাখিনি লেনদেন কৰোঁতে ধৰা পৰিলে, সেইজনক আমাক তদন্ত কৰিব লাগিব। তদন্ত কেনেকৈ কৰিব লাগিব মই আপোনাৰ লগত আজি অলপ শ্বেয়াৰ কৰিব খুজিছোঁ। তাৰ আগতে ফ্ৰেণ্ডছ, আপুনি কথাখিনি জানি লওক। নহয়, দেউতাই এনেকে কৈছিলে আগতে কিমান দিব লাগিব, পিছত কিমান দিব লাগিব, সেইটো সুধিছিলে দেউতাই যদি আগতীয়াকে বেছি পইচা দিব নালাগে, 30-40,000 মান কিবা এটা দি দিয়ক। 30,000-40,000 মান। বাকী পইচাটো পিছত একদম এপইণ্টমেণ্ট হোৱাৰ পিছত ল'ম। এনে আপোনাক কিমান তাৰিখ মানত দিব লাগিব? এইটোতো তুমি এইটো কিমান তাৰিখ বুলি কথা নাই, এইটো যিমান সোনকালে পাৰা সিমান সোনকালে দিয়া। কাৰণ এতিয়া ভেকেঞ্চি খালী আছে। ভেকেঞ্চি যদি ফিল আপ হৈ যায়, পিছতো তোমাৰ পৰা আমি পইচাটো ল'ব নোৱাৰিম না। কামটো কৰি দিব নোৱাৰিলে পইচাটো লৈ লাভ নহ'ব নহয়। এতিয়া আপোনাক কি বেলেগত নহয়, অকল ST বুলিহে আছে। বেলেগ OBC, MOBC, আদাৰ ক্লাছবিলাকৰ বাকী চব ফিল আপ হৈ গ'ল। নহয়, আপোনাক কেছ দিব লাগিব নে একাউণ্টত? সেইটো তোমালোকৰ কথা। কেছ পইচাটো দিলে কি হয়, ধৰা তোমালোকৰ হাততো একো এটা প্ৰফ নাথাকে। ধৰি লোৱা তুমি মোক পইচাটো আহি পিনি দি যাবা, পিছত দি যোৱাৰ পিছত হাতে দি যাবা, একো প্ৰফ নাথাকে। কিন্তু একাউণ্টত দিলে তোমালোকৰ হাতত এটা প্ৰফ থাকে যে এইটো একাউণ্টত কিমান তাৰিখে, কিমান সময়ত, কিমান বজাত, কিমান টকা দিছিলে, চবটো তোমালোকৰ ওচৰত এটা প্ৰফ থাকি যায়। বাকী তোমালোকৰ কথা। কেছ দিলেও দিবা আৰু একাউণ্টত দিলেও দিবা। একাউণ্টত দিলে কি হয়, তোমালোকৰ ভাল আৰু এটা প্ৰমাণ থাকি যাব। হয়, মই আপোনাৰ আগতীয়াকৈ লগ পাব পাৰিম নে? এতিয়া মই ভাইটি বহুত ব্যস্ত হৈ আছো। এতিয়া ইণ্টাৰভিউ চলি আছে, মই ব্যস্ত হৈ আছো। যদি তুমি কিবা কথা পাতিবলৈ আছে, লগ কৰিব পাৰিবা। তেনেকে আগতীয়াকে লগ কৰিবলৈ ইয়াত ইণ্টাৰভিউ জেগাত মোবাইল ফোনটোকে ভিতৰত ভৰাবলৈ দিয়া নাই। তুমিতো এনেইতো আহিলে তোমাক লগ কৰিব নিদিব নহয়। গতিকে তোমালোকে যদি ইচ্ছা আছে, প্ৰথমতে মোৰ লগত ফোনত যোগাযোগ কৰি কামখিনি কৰা, পইচা পাতি কেনেকে হেৰি কৰিব লাগে এইটো যোগাৰ কৰি লোৱা, তাৰপিছত কথা পতা। মোক ST ল'ৰা 2-3টা লাগে। আছে নেকি আৰু ST ল'ৰা আছে? নহয়, টাউনতে আমাৰ খুৰা এজন, তাকে খুৰাক ফোন কৰিম। আপুনি খুৰাৰ লগত কথাটো পাতিবলৈ দিম। খুৰা টাউনতে তাকে চাপতিত থাকে। আপুনি যেতিয়া সময় পায় তেতিয়া ক'লে মই খুৰাক ক'ম বাৰু। চাপতিত কি কৰে? টেট মাষ্টাৰ কৰে। কি নাম? বিজয় পেগু। চিনি নাপাম মই এইবিলাক। মইতো ইয়াৰ মানুহ নহয়। বিজয় পেগু এইবিলাক খুৰা চুৰা হয়। যদি তোমাৰ কিবা ইণ্টাৰেষ্ট আছে, তুমি বেছি দেৰি শুনা ভাইটি, মই ST পোষ্ট খালী আছে কাৰণে কৈছো। মই ST ইনচাৰ্জ হয়। ST ল'ৰা কোনোবা সোমাবলৈ গ'লে মোৰ থ্ৰুদিয়ে সোমাব লাগিব। ইনচাৰ্জ হয় মই। গতিকে তুমি যদি ইচ্ছা আছে, ঘৰত কথা পাতা আৰু সোনকালে পইচা এটা পেমেণ্ট কৰি দিলে তুমি তোমাৰ পোষ্টটো, ভেকেঞ্চিটো কনফাৰ্ম হৈ আছে বুলি তুমি নিশ্চিন্ত মনত দিব পাৰা। এতিয়া এনেই ধৰা মই পইচা দিবলৈ যাম, কথা পাতিবলৈ আহিম, এইবিলাক আৰু ইমান দীঘলীয়া প্ৰচেছ কৰি লাভ নাই। যদি পইচা দিবলৈ মন আছে, তুমি তাত থাকিও কৰিব পাৰা। মই একাউণ্ট নম্বৰ দিম, একাউণ্টত পেমেণ্ট কৰা, ডকুমেণ্টছখিনি হোৱাটছএপত দি দিয়াৰ পিছত মই গোটেই কামখিনি কৰি ৰাখিম। তাৰ লগত কথা পাতি অ'কে কৰি ৰাখিম। এদিন তুমি মোৰ ওচৰলৈ আহা, মোৰ ওচৰত আহি পিনি মোক লগ কৰি যোৱা ন? হয়নে? হ'ব বাৰু ছাৰ, মই যিমান পাৰে তিমান আগতীয়াকৈ চেষ্টা কৰিছোঁ। মোক আৰু ST ল'ৰা লাগে। যদি ST ল'ৰা তুমি মোক দিব পাৰা ন, মই তোমাক কিবা এটা হেল্প কৰিম। মোক ST ল'ৰা খুব দৰকাৰ হৈ আছে আৰু। বাৰু হ'ব ছাৰ, মই আজি লগৰ 2জনমান আছে, পাতি চাই লওঁ। কিন্তু পইচা দিব পাৰা হা। পইচা দিব নোৱাৰা ল'ৰা কথা পাতি লাভ নাই। অ'কে? হ'ব ছাৰ। থেংক ইউ। বন্ধু বান্ধৱীসকল, তেনেহ'লে আপুনি জানিব পাৰিলে যে যিজন ল'ৰাই আপোনাৰ সেই অসম পুলিচক ঘোষ দিয়াৰ বাবে আপোনাৰ ফোন কৰিছিল, তেনেহ'লে আমি এই ল'ৰাজনক প্ৰথমতে প্ৰটেষ্ট কৰি সেইজন অসম পুলিচক আমি ওলাব পাৰিম। সেইটো আমাৰ বাবে বহুত হেল্প হ'ব। তেনেহ'লে ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত প্ৰথমতে এটা কাম কৰিব পাৰে। যিজন ল'ৰাই ইয়াত আপুনি যিটো ভিডিঅ' ক্লিপটো চাব পাৰিলে, এই ল'ৰাজনৰ ওচৰত যাই এই ল'ৰাজনক ধৰিব লাগিব। এই ল'ৰাজনক ধৰাৰ পিছত আপোনাৰ যিজন পুলিচক ফোন কৰিছিল, সেই পুলিচক আমি প্ৰটেষ্ট কৰিব পাৰিম। এইটো হ'ল আমাৰ ধৰাৰ এটা ইয়াত পদ্ধতি। যেই নহওক, আমাৰ এইটো হয়তো আমাৰ তদন্ত কৰিব লাগিব আৰু লগতে আমাৰ আইনৰ আশ্ৰয় ল'ব লাগিব। কাৰণ এইটো আমাৰ অসম চৰকাৰক জনাব লাগিব যে এইবাৰ আপোনাৰ অসমত
2018 চনৰ যিটো ৰিক্ৰুটমেণ্ট আছিল সেই ৰিক্ৰুটমেণ্টৰ বাবে পইচা লেনদেন হৈ আছে। চ' এইখিনি কথা আমি জনাব পাৰিম। এইটো আপুনি জনাব পাৰিব যে যেতিয়া আপোনাৰ টুইটাৰ আছে, চ' টুইটাৰত আপুনি এইবোৰ মানুহক মানে ৰিটুইট কৰিব পাৰিব। ফেচবুক পেজত আপোনাৰ মাননীয় DGP ছাৰ মহোদয়লৈ ৰিটুইট কৰিব পাৰিব যে ঘোষ লৈ আছে, চ' এইটো আপোনাৰ বন্ধ কৰিব লাগে। চ' এইটো আমি প্ৰটেষ্ট কৰিব পাৰিম এনেকৈ। আৰু আপোনাৰ এইটো আন্দোলন কৰাৰ বাবে আমাৰ ৰিজাল্ট লৈ যিটো আন্দোলন হ'ব, চ' সেইটোতো আপোনালোকে মানে কমেণ্ট কৰিবই, সেইটো আপোনাৰ কেতিয়া আন্দোলনখিনি কৰিব পৰা যায়। চ' আপোনালোকে অতি শীঘ্ৰে মানে ডেটটো লওক। মানে কিছু সময় লেট কৰিলে ইয়াত আপোনাৰ দুৰ্নীতি হোৱাৰ চান্স বহুত থাকিব। চ' সেইকাৰণে আপোনালোকে ৰিজাল্ট লৈ অতি সোনকালে এটা ডেট ফিক্স কৰক। আপোনাৰ 15 নাইবা আপোনাৰ 14 এপ্ৰিলত আপোনাৰ ৰিজাল্টখন দিয়াৰ কথা আছে। হয়তো আপুনি তাৰ পিছদিনাই মানে ডেটটো ল'ব পাৰে। চ' আজিৰ বাবে এইখিনি আছিল এটা সৰু ইনফৰমেশ্যন ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব। আৰু মোৰ চেনেলত যদি আপুনি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছিল তেনেহ'লে প্লিজ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ মই সদায় আছাম পুলিচ ৰিলেটিভ যিবোৰ ভিডিঅ'সমূহ আপোনালোকক লৈ আগবঢ়াম, তেতিয়া আপুনি তাৰ ইনফৰমেশ্যন পাই যাব।